নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ ইউটিউব চেনেল জ্ঞান প্ৰবাহত আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এটা অদ্ভুত হ্ৰদৰ বিষয়ে আলোচনা কৰিম, যিটো হ্ৰদত 6টা মানুহৰ জকা পোৱা গৈছিল। আহকচোন তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আমি সকলোৱে বহুতো লেক বা হ্ৰদ দেখিছোঁ, কিন্তু আজি আমি এটা অদ্ভুত লেকৰ বিষয়ে আলোচনা কৰিম, যিটোৰ নাম হৈছে ৰূপকুণ্ড লেক। এই লেকটো উত্তৰাখণ্ডত অৱস্থিত। এই লেকটোক তাৰ লোকেল মানুহে মিষ্টাৰী লেক বা ৰহস্যময় হ্ৰদ বুলি কয়, কাৰণ এই হ্ৰদটো বহুত ৰহস্যৰে ভৰা। এই লেকটো 16,500 ফুট উচ্চতাত অৱস্থিত আৰু এইটো এটা সম্পূৰ্ণ বৰফময় হ্ৰদ। গোটেই বছৰটোৰ 4 মাহ এই হ্ৰদটো বৰফেৰে আবৃত হৈ থাকে, কিন্তু গ্ৰীষ্মকালত সকলোবোৰ বৰফ গলি ফটফটীয়া পানীৰে হ্ৰদটো ভৰি পৰে আৰু তেতিয়াই দেখিবলৈ পোৱা যায় নানা ধৰণৰ অদ্ভুত মানুহৰ হাড়। এতিয়ালৈকে তাত মোটামুটি 600টা আচৰিত ধৰণৰ মানুহৰ জকা পোৱা গৈছে, কিন্তু এই জকাবোৰ আহিল ক'ৰ পৰা? বলকচোন অলপ ইতিহাসলৈ গৈ জানিবলৈ চেষ্টা কৰোঁ। 1942 চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এজন গেম ৰেঞ্জাৰে ইয়াত মানুহৰ কংকাল উদ্ধাৰ কৰিছিল। বন্ধু বান্ধৱীসকল, গেম ৰেঞ্জাৰ হৈছে যিয়ে অৰণ্যৰ লগতে বন্যপ্ৰাণীবিলাকৰ চোৱা চিতা কৰে। ৰেঞ্জাৰজনে এই কংকালবোৰ ভাৰতত আক্ৰমণ কৰিব অহা জাপানী সৈন্যৰ কংকাল বুলি ভাবিছিল। তেতিয়া ব্ৰিটিছে এই কংকালবোৰ বহু বছৰ পুৰণি বুলি অনুমান কৰিছিল। তাৰ পিছত ভাৰতৰ পৰা ব্ৰিটিছ গুচি গ'ল আৰু এই ৰূপকুণ্ড লেকৰ অধ্যয়নৰ সমাপ্তি ঘটিল। তাৰ পিছত 2004 চনত নেশ্যনেল জিঅ'গ্ৰাফিক মেগাজিন টীম আহি এই হ্ৰদটোত অনুসন্ধান চলাইছিল। তেওঁলোকে কিছুমান এনেকুৱা কংকালো পাইছিল য'ত চুলি, মাংসপেশী আদি কংকালটোত আঠা খাই আছিল, আৰু সেই কংকালৰ DNA টেষ্ট কৰোঁতে গম পালে যে সেই কংকালবোৰ 1200 বছৰ পুৰণি কংকাল, আৰু সেই মানুহবোৰৰ 900 খ্ৰীষ্টাব্দতে মৃত্যু হৈছিল। বৰফীয় উষ্ণতাৰ বাবে সেই কংকালবোৰ জহি খহি যোৱা নাছিল, সম্পূৰ্ণ সুৰক্ষিত হৈ আছিল। তাৰ স্থানীয় লোকসকলে কোৱা মতে তাত তীৰ্থযাত্ৰীৰ দল এটা বহুত ডাঙৰ ধুমুহাৰ সন্মুখীন হৈছিল আৰু আঘাতপ্ৰাপ্ত হৈ গোটেই দলটোৱে মৃত্যুবৰণ কৰিছিল, আৰু এই কথাটো 2013 চনলৈকে ৰহস্যময় হৈ আছিল। কিন্তু 2013 চনত নেশ্যনেল জিঅ'গ্ৰাফিক টীমটোৱে পৰীক্ষা নিৰীক্ষা কৰি গম পাইছিল যে 900 খ্ৰীষ্টাব্দত মৃত্যুবৰণ কৰা মানুহৰ সেই কংকালবোৰৰ মূৰ আৰু কান্ধৰ হাড়বোৰ ভঙা আছিল, আৰু তেতিয়াৰ পৰা স্থানীয় লোকে কোৱা ঘটনাটো সকলোৱে সঁচা বুলি মানি লৈছে। 2004 চনৰ পৰা এই ৰূপকুণ্ড লেকটো পৰ্যটকৰ আকৰ্ষণৰ থলী হৈ পৰিছে। লেকটোৰ প্ৰতিটো কংকাল সুৰক্ষিত কৰি ৰখা হৈছে। ইমানবোৰ কংকাল পৃথিৱীৰ ভিতৰত কেৱল ৰূপকুণ্ড লেকটোতহে পোৱা যায় বাবে এই লেকটোক স্কেলেটন লেক বুলি জনা যায়। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো চাই আমি বহুতেই নজনা কথা এটা জানিলোঁ। তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু আগলৈকে এনেকুৱা ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।